ভগবান ভগবান কি কি তোমার বিচার বলতো মাই এই ভগবান জি কো কেমন বিচার এবার তার সাথে আমায় দেখা করে দিতে পারিস দেবতা মাই তার বাবে ভাবনা কি সর্দার রে মই তেওঁৰ লগত এতিয়াই দেখা কৰি দিব পাৰো আমার সাথে ব্যবসা করছি নহয় সৰ্দাৰ সত্যই মই ভগৱানক দেখুৱাই দিব পাৰো সঁচাকৈ জানো তুমি চাবা হ্যাঁ আমি আরে বেটা আমি ভগবান জি কো দেখবি ভগবান জি को फूल पाकले हमार बेटा जन का मागिया लिबे रे बेटा हमार बेटा जन भगवान जी को एक बार देखिया পগলাৰ দৰে এইবোৰ কি কৈছা পুত্ৰৰ বাবে তুমি ভগৱানকো দেখা কৰিব খোজা তোমাৰ পুত্ৰচোন বাচি আছে যুদ্ধবাদ কেন বলছিস রে বেটা যুদ্ধবাদ বাহ যুদ্ধবাদ হ'ল মোৰ কালিয়েই মই তেওঁক দেখা পাইছো बोल तो बोल बेटा तू कौन आছিস और এইসব কি বলছিস যি কৈছো সকলো সত্য এতিয়া কোৱা তুমি কাক চাবা পুত্ৰ বিৰাট নে ভগৱানক तू যদি পারিস আমার বেটা জান কা দেখিয়া কেতু দিন তাকে দেখি হাই কামাণ্ড জীৱ পুত্ৰৰ কাৰণে তুমি ভগৱানকো পাহৰিলা নাই নাই তোমাৰ কোনো ভুল নাই সকলো সেই মায়াৰ মোহিনী জালত মুগ্ধ যাওক ইপিনে প্ৰায় কামো শেষ এতিয়া হিৰণৈক্যক দেখা কৰি তাৰ ব্ৰহ্মসাপৰ গন্থি শিথিল কৰিব যাব লাগিব তুই যুদ্ধ করি আছিস কেন রে তুই চুপ করি আছিস কেন রে তুই কি আমার সাথে যুদ্ধবাদ বলছিস নহয় সৰ্দাৰ কৌচোৱা তোমাৰ পুত্ৰ भगवान तू आशीष रे तू आशीष दुनिया तुहर खासा विचार আছে तू हमारे माफ कर पे माले दादा तू केमन করে আছিস রে রাধার লড়কা আপনি জান বলিতে আমাদের বোঝাইছে বাবজা तू শয়তান রে যারে মূল্যের কাছে যা বাচ্চা तू কুটিরে তুহার বহিন कुछ खाबी लिया आज हमार परंपरा खुशी होए गई भगवान भगवान हमार काम शेष और एक गुरु मुरे चादर शांति সর্দার मेरे স্বর্গাধিপতি দেবেন্দ্র তোমার মৃত্যু প্রস্তুত সর্দার আর শশী হরণের উপযুক্ত প্রতিফল দান করে ওই বজ্রগর তোমার জীবন লীলার শেষ হব तो उठारे देवतार नाम तुहार बास के मन मजबूत আছে हमार देखा अरे কি হচ্ছে বোকা কি হচ্ছে তোমার কি স্বামী দেবরাজ শশী এরকম না না ये देवतार नाम खरासिस কেন আমার পরাণলিতে তুহার বাস কেমন মজবুত আছে আমায় দেখা মূল বজ্রের শক্তিহীন নেই মূল বজ্রের পার হত্যা করে প্রাণ দিয়ে কোনে করতে কিন্তু স্বর্গ দেবতা তো উৎস উদার মহা और तेरे देवता थोड़ा पायल धुलू दे তোমার স্থান তার নহয় তোমার স্থান পুরে বেদনাপ্লুত বৈক্ষ যাও বৃদ্ধ শশী অভিহারে স্বর্গপুরে অন্ধকার হয়েছে तू चलिए जबी माई तुम जा हमें और कुछ बोलबे ना मात्र एक बार हमारे এই বেদিকে
एक तो स्वामी दिए एक संसारी साजिया यही हमारा साथ খেয়ে দিয়া দস্যু করে মনোমত পাত্র পথ বড় কঠিন সমস্যা তাৰ বাবে চিন্তা কিয় দেৱৰাজ এয়া মই প্ৰাৰ্থনাৰ চল লৈ আহিছোঁ আনিছা বিপদ হৰণ শশী বৃদ্ধৰ প্ৰাৰ্থনা পূৰ্ণ কৰিবলৈ তেওঁৰ পৰা তুমি অৰ্পণ কৰা বৰাই তোমাৰ জীৱন মুহূৰ্ত পাৰ হ'বলৈ মাতৃ নাথ ঐশ্বৰ্যৰ ধৰা আজি তোমাৰ মনোকামনা পূৰ্ণ হওক বৃদ্ধৰ অপূৰ্ণ বাসনা পূৰ্ণ হওক आज हमार परंत बिल्कुल खुश हो गेलो आज हमार दीपामाई शादी हो ये अमोल ये आस्पत्ति कौन दीपा नाम दीपा ताई जानो आज उपासी আছে अरे तू কোথা থেকে আসলে সাধু বাবা আয় वही देख राजगुरु वही तुहार चल बेटे जाके हम चुरी को लिए थे तुहार को उसके बाद हमारे कुड़िया का फैसला अरे माई तुहार बाप के प्रणाम हमारे चुरिया दे वही तुहार बाप हमें तुहार कुछ लाज तुहार बाप के प्रणाम ले हमारे पास से के चुरिया दे ভগবান ভগবান এই বিশ্ব ব্রহ্মাণ্ড তুমি ধন্য প্রভু এখন हमार काम चुप प्रिय राजगुरु तू हमारे कुछ माफ करो তুমি দস্যু নে দেবতা তোমার এই জ্বালাময়ী এদিন মোৰ প্ৰাণ দগ্ধ কৰি দিছিলা আজি আকৌ সেই চকুৰ শান্ত স্নিগ্ধ অমীয় ধাৰাময় মোৰ মৰ্মস্থান তোমাক ক্ষমা কৰিম নে অভিশাপ কৰিম নহয় আজি এই আনন্দৰ দিনত সেই কথা মনলৈ নানো আহা ভাই খাই বুলি এবাৰ কুকুলৈ আহা